মুছলমানটো মই সম্পৰ্কই আছোঁ। অঁ মোৰ নাম কৃষ্ণ গোপাল দাস, মোৰ নাম এতিয়া বৰ্তমান ইয়াকুব আলী, আৰু মোৰ পৰিবাৰৰ নাম নাছিমা বেগম, হয় আৰু ছোৱালীটোৰ নাম চামিনা, আৰু ল'ৰাটোৰ নাম বিলাল। মাদ্ৰাছাত যি বাছখান্দি সজুৰ হাতত কলিমা পঢ়ছোঁ, তেওঁৰ ল'ৰাৰ হাতত কলিমা পঢ়িছোঁ মই। সপোনত কি দেখিছিল আপুনি? এজন কৃষ্ণ বাইকিনে কলিমা কৰিব দিছিল, কলিমা পৰা পিছাবক আপুনি চিনি পায়? নাপাওঁ। তাতে হাতীগাঁৱত মোক কলিমা পঢ়াই দিছিল। অঁ আপোনাৰ বাছখান্দিৰ আমতলী শেখ চাবৰ ল'ৰাই হয় এয়া চব কলিমা অৱস্থা আছে। বাছকান্দি শেখ চাবলৰ ইয়াহিয়া হুজুৰ। তাৰ আৰু মোৰ ল'ৰাটো তাতে ছোৱালীটোক লৈ গ'ল, তাতে মাদ্ৰাছাত দিছিল। মোৰ একটকা খৰচা নাই, অঁ খালি দোৱা কৰিব মোৰ কাৰণে। মানে আচলতে মই ভিক্ষা কৰা মানুহ মই নহয়। তাৰ নামটো কি বৰ্তমান নামটো? এতিয়া ইয়াকুব আলী। ক'ত থাকে? গুৱাহাটীত আছোঁ এতিয়া JMC, তাৰ পৰা মই শিলচৰ গুচি যাম। শিলচৰত যাব? মোৰ শিলচৰ মোৰ লগত ড্ৰাইভাৰ আছে, তাতে থাকিম মই। তাতে আপুনি ড্ৰাইভাৰ ড্ৰাইভাৰ? হয়, মই ড্ৰাইভাৰ। এতিয়া কি কৰে? এতিয়া মই একো কৰা নাই, এতিয়া মই মেডিকেলত আছোঁ। মই টেষ্ট দি কিনে আহিছোঁ, ব্লাড দি কিনে। মেডিকেলত কি কৰি আছে? মোৰ পৰিবাৰটো আছে মোৰ মেডিকেলত। কি হৈছে? মই ভৰি ভাঙিছে। ভৰি কেনেকৈ ভাঙিল? আমাৰ ভাই ধৰা বান্ধি পেলাইছে, ভাই বোৱাৰীকেইটা মোকো মাৰিছে। হয় নেকি? মোৰ মানে কৈছে মুছলমান হোৱাৰ কাৰণে? অঁ আপোনাৰ একাউণ্ট নাম্বাৰ আছেনে? মোৰ একাউণ্ট নম্বৰ আছে, কিন্তু ঘৰত আছে, কিন্তু মই ঘৰত এৰি আছোঁ চব। মই খালি চাৰ্ট লৈ ওলাই দিছোঁ মোৰ ঘৰৰ পৰা। অঁ আপুনি মুছলমান হৈছে এফিডেভিট কৰিছে ন? হয়। চাওক। ক্লিয়াৰ হোৱা নাই। নামটো আছিল শ্ৰী কৃষ্ণ গোপাল দাস। একমাহ হৈছে মুছলমান হোৱাৰ।